অ' বাবু মই ঘৰ পাইছোঁ দেই। অ' বাবু মা ৰখি আছে দিয়া, মই ফোনটো ৰাখিছোঁ দেই, ৰাতিকে ফোন কৰিম বাই। ফোনটো কাটিলোঁ বাৰু, এইবোৰ ডিলিট কৰি লওঁ মোৰ ফটোকেইখন এনেকৈ থৈ দিওঁ, নাপায় বাপেকে। ক'ত গৈছিলি তই? তই এই দিন পোহৰতে ক'ত গৈছিলি? তই ৰাতিপুৱাই গ'লি আৰু এতিয়া কেইটা বাজিছে? হা 5টা বাজিব হ'ল, তই এতিয়া সোমাইছ নিজে ঘৰত? ক'ত গৈছিলি তই? মই পূজা চাই আহিলোঁ আকৌ, ৰাতি বেছি মানুহ হ'ব যে, সৰুকৈ ৰিম্পীহঁতৰ লগত মই এতিয়াই চাই আহিলোঁগৈ। ৰচোন, তই এইবোৰতো পিন্ধি যোৱা নাছিলি, তই ক'ত পালি এইবোৰ ইমান চুটি চুটি কাপোৰ? তোৰ গাঁৱৰ মানুহে দেখিলে কি হ'ব? উফ 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 চি 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 এইবোৰ কি পিন্ধিছ? মোৰ গোটেই লাজ সন্মান চব খালে দেই এজনীয়ে। চি 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 তই এইবোৰ ক'ত পালি? মোৰ সঁচা কথা তই ক'ত পালি এইবোৰ? ক'ত পালি এইবোৰ তই? এইবোৰ কি বেয়া কাপোৰনো, ইমান ধুনীয়া দেখিবলৈ, চোৱাচোন কিমান ধুনীয়া লাগিছে মোৰ। বৰ ধুনীয়া লাগিছে, বৰ ধুনীয়া লাগিছে। গাঁৱত তোক কেইটা মানুহে গাঁৱত দেখিলে মোক কচোন, গোটেই চাগে গাঁৱত বুবু বাবা হ'লো ৰাম ৰাম কি হ'বনো? আৰু মোক কোনেও দিয়া নাই, মই ৰিম্পী ভাগৰ পৰাহে পিন্ধিছোঁ, ৰিম্পী কাপোৰ এয়া। হয় নি? ৰিম্পী ক্ষীণহে, তই শকত। ৰিম্পী লেখিয়াকে মই ক্ষীণাইছোঁ নহয় এতিয়া কিবা। মইচোন আজিকালি দিনটোত ছবাৰহে ভাত খাওঁ, একদম ডাইটিং কৰোঁ মই আজিকালি। ছবাৰ? বৰ কমকে ভাত খাৱ তই। তই বৰ কমকে ভাত খাৱ। মানুহে দিনত মাত্ৰ দুবাৰ খায়, এবাৰ ৰাতিপুৱা এবাৰ দুপৰীয়া আৰু ৰাতি খায় 3বাৰ। তই ছবাৰ খাৱ তই। আৰু ৰচোন, ৰিম্পী কিমান ক্ষীণমিন এজনীকে থাকিব নেকি? তাই পেণ্টটো তোলে কেনেকে হ'ল? মই হাগিব লাগিছে মই যাওঁ। দেখিছা তাই এযোৰ কাবাৰ ভাগৰ পিন্ধি আহিছে, তাই পিন্ধি আহিছে এযোৰ কাবাৰ ভাগৰ। চি 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 গোটেই গাঁৱত বৰপাত দিলে আৰু ৰিচিভ কৰা নাই যে। হেল্ল', বৰ বেয়া কেঁচা হ'ল নহয়, মই মানে ফচিলোঁ এতিয়া, কি হ'ব বাৰু? সুধিছে আকৌ ৰিম্পী ক্ষীণ আকৌ মই শকত। তোমাক কৈছিলোঁ নে নাই মোক চুটি কাপোৰ কিনি নিদিবা বুলি, ফ্ৰক এটা কিনি দিয়া হ'লে। 600 টকাহে আছিলে ফ্ৰকটো, তুমি মোক 100 টকীয়া পেণ্ট আৰু 100 টকীয়া টপ এটাহে লৈ দিছা। 600 টকীয়া ফ্ৰকটো লৈ দিয়া হ'লে আজি মই ঘৰত নফচিলোহেঁতেন। আৰু এটা কাপোৰ কানি বান্ধি মই গুচি যাওঁ। হা কি মানে তোমাক মন দিব নোৱাৰোঁ? তই মানে মোক ফুৰাবলৈহে তই মোক ঠগিলি মোক, তোক ল'ৰা মোৰ কি হ'ব? ল'ৰাটোৱেও ঠগিলে, মায়েও আজি পিঠি বহল কৰিব। মই গাঁত খানি সোমাই থাকোঁ আৰু পলিটিঙতে সোমাই থাকোঁগৈ আৰু উপায় নাই আৰু। তাৰমানে ল'ৰা ভাল পায়। মই ভাবিছোঁ ৰিম্পী কাপোৰ তাইৰে নহয়। এই কাজি কি কৰোঁ চাই থাক। ঐ ছোৱালী এফালে তই কি হ'ল? এইখিনিত বহি। মাৰিবা নেকি আকৌ? নেমাৰোঁ, কেলৈ মাৰিম? বহাহি। হেৰি নহয়, মোক বাৰু কাপোৰকেইটা ভাল লাগিছে হয়নে বাৰু? ধুনীয়া লাগিছে। জানিছে না মোক ধুনীয়া দিছে। ৰিম্পীয়ে দিছে। বৰ ধুনীয়া লাগিছে কিন্তু মোৰ ছোৱালীজনীক দেই। গাঁৱত এনে কেইটা মানুহে দেখিলে তোমাক? বেছি মানুহে দেখা নাই। ঘনেশ্বৰ ককা, তাৰপৰা খগেশ্বৰ ককা, আৰু এই আমাৰ যে কাষৰ নতুনকৈ মানুহজনী আহিছে যে, তেহেঁতৰ ঘৰ আলহীকেইটাই মোক দেখিছে, মোক কৈছে বৰ ধুনীয়া লাগিছে বুলি। ল'ৰাকেইটাই খালে মোৰ এজনীয়ে নামাৰিবা। সঁচাকৈ থাকক কোনে দিয়ে? নাই মানে কি, ল'ৰা এটা ভাল পাইছিলোঁ, ল'ৰাটো ঠগিলে এতিয়া, শিলো দিছিলে। মই জানো, মই শুনি আছোঁ। মই এইখিনি শুনি আছোঁ মই। সঁচা কথা কওঁ। সেইটোৱে আৰু। কিমান দিন হৈছিলে তাৰ লগত? এৰিলোঁ আৰু। এৰিলি? তই এৰিলে নে সি এৰিলে? ক'ত ফুৰিবলৈ গৈছিলি? আজি ক'ত ফুৰিবলৈ গৈছিলি তই? সেই পকৰী দোকানখনৰ ওচৰলৈ গৈছিলোঁ। পকৰী দোকানখন? এই ৰহিমৰ দোকান? ৰহিমে আৰু গোটেই গাঁৱত উলিয়াব এতিয়া। তোক যে সেইটোৱে ঠগিলে, লাজ পাইছনে? লাজ পাইছোঁ পাই। তই পূজা বুলি ক'ত গ'লি? নাই, সেই ৰহিমৰ দোকানৰ ওচৰলৈকে গৈছোঁ। আজিৰ পৰা যাবি নে? নাযাওঁ। পূজা চোৱা বন্ধ, এইবোৰ চুটি কাপোৰ একদম খুলকে যা। আজিৰ পৰা ল'ৰা ভাল পাবি। ল'ৰা ভাল পায় এতিয়া, মই ফচিলোঁ, মাকে খাইছোঁ। আজিৰ পৰা ল'ৰা ভাল নাপাওঁ মই দিনটোত আজিকালি অকল ছবাৰহে ভাত খাওঁ, ইমান ক্ষীণাইছোঁ আকৌ। कौन है ये लोग? कहां से आते हैं?
यही नहीं अभी और सुनिए খাবি গালখনত অঁ ৰখাই দিবিগৈ সেইখনত যেনিবা বস্তুটো জুচা নিবা গালত লাহেকৈ চুই দিবা আজিৰ পৰা ল'ৰা ভাল নহয় এইখন মই এইখন গালত তুমি আজিৰ পৰা ল'ৰা ভাল পাবি